हेलो फ्रेंड्स, আজি বনাব লৈছো ভাঙন মাছৰ লগত নৰসিংহ আৰু ভেদাইলতাৰ পাতৰ আঞ্জা। প্ৰথমতে মাছখিনি ভাজি লম। মাছখিনি দুয়ো সাইডে ভালকে ভাজি ল'ব লাগিব। মাছ ভজা প্ৰায় হৈয়ে গৈছে। মাছখিনি মই কেৰাহীখনত নমাই লৈছোঁ। এতিয়া কেৰাহীখনত অকণমান তেল দিছোঁ, পিঁয়াজ দিলোঁ, লগতে পাঁচফোৰণ দিছোঁ অলপমান। এতিয়া ইয়াতে আলু দি দিছোঁ। আলুখিনি ভাজি ল'ম অলপমান সময়। সোৱাদ অনুসৰি হালধি আৰু নিমখ দি দিছোঁ। ভাজি ল'ম এয়া। ভাজি থাকোঁতে আলুখিনি জ্বলি গ'ল। সেয়া মই নৰসিংহ আৰু ভেদাইলতাৰ পেষ্টখিনি দি দিছোঁ। সেয়া উতলিব লৈছে। এতিয়া ইয়াতে মই মাছ এপিচ দিম। এতিয়া ভাজি এখন বনাম, সেইকাৰণে কেৰাহীত মিঠাতেল অকণমান দি দিছোঁ, হালধি দিছোঁ, নিমখ দিছোঁ, এয়া ভিন্দি লৈছোঁ দীঘলে, পটল এটা লৈছোঁ আৰু কাঁচকলৰ ভাজি বনাম। এয়া আজি আমাৰ দুপৰীয়াৰ ভাত সাজ ৰেডি। এতিয়া মই খাম দেই, আপোনালোকে চাই থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'বিলাকত লাইক দিব।